ফোন নম্বৰ পৰ্যন্ত দিছে এতিয়া ঠিক আছে আৰটিআইক নিদিয়া তোমালোকে আমাৰ দৰকাৰ নাই কিন্তু আমি যেটো পিএল কৰিছো তাতো তোমালোকক পাৰ্টি বনাইছো তোমালোকে সকলো ডকুমেন্ট দিব লাগিব এবোৰ সব আহিব এবোৰ কোনো হাৰি যাব নোৱাৰে হাইকোৰ্ট আৰু আটাইতকৈ এটা ইন্টাৰেষ্টিং কথা যোৱালে যাব তাৰ পাছত এটা বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু মানুহৰ মনত থকা সন্দেহটো কি মানুহে চকুৰ আগত যিকেটা উদাহৰণ দেখিছে সাংবাদিক পৰাগ দাসৰ হত্যা হওক আজিলৈকেতো কোনো উত্তৰ তাৰ পৰা ওলোৱা নাই আকৌ জুনমণি ৰাভাৰ কথাটো এতিয়াইতো মানুহৰ মনলৈ আহে বা আমাৰ ন্যায়িক ব্যৱস্থাটোৰ হেতু মই দুখাৰোপ কৰিব যোৱা নাই কিন্তু আপোনালোকে ভিন ভিন প্ৰসংগ টানি এইবিলাক জড়িত হৈ আছে তো কথা মতে এবোৰত এটা কেনেকা জড়িত নহব হিতেশ দেৱ শৰ্মাৰ পত্নীয়ে কেনেকা 2 নম্বৰী ইউনিভাৰ্চিটিত চাকৰি পালে আমাৰ গীতাৰ হিতেশ দেৱৰ বুৱাৰী হয়তো তেওঁতো ডাঙৰ ডাঙৰ কথা কয় ফেচবুকত তুচ্ছতাচ্ছিল্য কৰি কথা কয় মোক দল খলোৱা বুলি কয় মই দল খলাইছো দল মুখ্যমন্ত্ৰী খলাইছে বেলেগও খলাইছে দতি এৰেষ্ট কৰিব নোৱাৰিব উইদাউট মানে জুডিচিয়েল মেজিষ্ট্ৰেটৰ অৰ্ডাৰ অবিহনে সেই কথাটো কি ৰজিৰাণী কলিতাই নাজানে নেকি সবেই জানে এই 2 ষ্টাৰ এসআই পা আদি কৰি সবেই জানে কিন্তু তাৰ পিছতো অৰ্ডাৰ নোলোৱাকে এৰেষ্ট কৰিলে ৰাতি 8টা বজাত বেল পাই গল হেবোৰ সব কৰু বুলি কোৱা কথা আৰু এই আইও যে এতিয়া যোৱা নাই হেতু এটা মানে পিছত আইনত এটা হুৰুঙা ৰাখি গৈছে ঘটনা গৈ দিয়েগে মোক 1 মিনিট খালি সময় দিয়ক মোৰ বেছি সময় মই আৰু এটা বাক্য কইলো যে মোৰ কথাটো এইটোৱে আছিল যে কেন্দ্ৰীয় চৰকাৰখনে জুবিন গাৰ্গৰ বিষয়টোক সিৰিয়াসলি ল'ব লাগে তেওঁক যদি মামুলি অসমীয়া গান গোৱা সিঙ্গাৰ বুলি কোনোবাই ভাবি আছে কেন্দ্ৰত বহি থকা অসমত বহি থকা অনা অসমীয়া মানুহে এই কথাবোৰ আতৰাই ব্ৰেকিং ৰাইজসকল জুবিন দাৰ জন্মৰ দিনাখনি জুবিন দাৰ মৃত্যুক লৈ এক ভয়ংকৰ খবৰ আহিছে সকলোবিলাক তথ্য ফাদিল হৈছে ষ্টুডিঅ'ত ভিডিঅ' এটা লৈ আনিছো য'ত আপোনালোকে চালে সকলোখিনি গম পাব তেন্তে আহক ৰাইজ পলম নকৰো ভিডিঅ'টো মাজলৈ ভাৰতৰ সংবিধানত ৰেংক এটা খাপ ওপৰত ৰাখিছে ৰাষ্ট্ৰদূত আৰু হাৰিবিলাকক তেতিয়াহলে এইখন কি শ্যামকানু মহন্তৰ সুতলপীৰ মতে কৰিছিলে নেকি ইয়াত ফৰেন মিনিষ্ট্ৰী সম্পূৰ্ণৰূপে জড়িত আছে কলৈকে আছে মোৰ মতেতো এতিয়াতো আয়োগে আম্বুলৈকো মাতিব লাগে পাৰ্টি কৰি জেৰা কৰাৰ দৰকাৰ আছে তেওঁ এখন চিঠি লিখিছে শ্যামকানু মহন্তৰ হাৰিয় ফেভাৰত আৰু হাৰিয়ে কি কৈ আছে আমাৰ ছিংগাপুৰ হাই কমিশনাৰে কি কৈ আছে এইখনত চিঠি দিছে অসমৰ বিভিন্ন মানুহে আৰটিআই মাৰিছে তেওঁলোকে আৰটিআই উত্তৰ দিব নোৱাৰে আৰু উত্তৰ দিব নোৱাৰো বুলি লিখিছে আৰু তেওঁলোকৰ ফাৰ্ষ্ট আপিল যদি কৰে মিষ্টেছ পূজা এম তিলু এগৰাকী ডেপুটি হাই কমিশনাৰ আছে তেখেতলৈ আকৌ এমাহৰ ভিতৰত আপিল কৰিবলৈ তেওঁৰ ফোন নম্বৰ পৰ্যন্ত দিছে এতিয়া ঠিক আছে আৰটিআইক নিদিয়া তোমালোকে আমাৰ দৰকাৰ নাই কিন্তু আমি যেটো পিএল কৰিছো তাতো তোমালোকক পাৰ্টি বনাইছো তোমালোকে সকলো ডকুমেন্ট দিব লাগিব এবোৰ সব আহিব এবোৰ কোনো হাৰি যাব নোৱাৰে হাইকোৰ্ট আৰু আটাইতকৈ এটা ইন্টাৰেষ্টিং কথা যোৱা 14 তাৰিখৰ আমাৰ হাইকোৰ্টৰ পিএলৰ যেটো শুনানি হৈছিল বেঞ্চত মানে হে বেঞ্চে এটা কথা কলে যে যেতিয়া আমাৰ উকিলে অভিযোগ কৰিলে যে এই এসআইটি তদন্ত প্ৰপাৰলি চলা নাই তেতিয়া কলে যে ৰিপৰ্ট ইমিডিয়েটলি সাবমিট কৰিবলৈ কৈছে এতিয়া এসআইটি তদন্ত ৰিপৰ্ট যেতিয়া হাইকোৰ্টত সাবমিট কৰিবলৈ কলে আৰু নেক্সট তাৰিখ যেতিয়া 17 ডিসেম্বৰ দিলে এতিয়া কিন্তু বল আপোনাৰ এসআইটি চৰকাৰৰ নিৰ্দেশত চলিব নোৱাৰিব বল কিন্তু আপোনাৰ কোৰ্টে কব্জা কৰিছে তাৰমানে আমি যদি কওঁ তিনিটা দিশৰ পৰা কথাবোৰ চলি আছে এফালে এখন কমিশন এখন ন্যায়িক আয়োগ ইফালে হাইকোৰ্টত আপোনালোকৰ উচ্চ ন্যায়ালয়ত আপোনালোকৰ গোচৰ আৰু তৃতীয়তে এসআইটিৰ অনুসন্ধান এই কথাবোৰক লৈ মানুহে আচলতে ধেমালি বা অপমানসূচক মন্তব্য নিশ্চয় কৰিব নালাগে আমি ইয়াত দায়বদ্ধ হোৱাৰ প্ৰয়োজন মই এটা বিৰোধী এওঁলোকে হে বৰ বেছি জানে এনে ধৰণৰ এটা চিন্তা মানুহে কৰে আচল কথাবোৰ তেনেকুৱা নহয় আমাৰ দায়িত্ব আছে দায়বদ্ধতাৰ পৰা আমি হাত সাৰিব নোৱাৰো মই ত্ৰিদীপ ভাগৱতী আমাৰ সৈতে আছে ত্ৰিদীপৰ কাষলৈ আহিছো ত্ৰিদীপ আমি কথা পাতি আছো ত্ৰিদীপ এটা মাহ নিৰন্তৰ এইটো বিষয়ে পাতিলো তাৰ পাছত চেগা চুৰুকাকৈ পাতিলো আমাৰো আন বহু খা খবৰ থাকে সেইবোৰ আমি দিবলগীয়া হয় বহু বিষয়ত আলোচনা কৰিবলগীয়া হয় আমি সেই বিষয়বোৰ আনো মাজে মাজে কিন্তু এই প্ৰসংগটো এৰু কেনেকৈ যে জুবিন গাৰ্গৰ মৃত্যু কিদৰে হ'ল তাৰ ৰহস্য ভেদ হোৱা নাই তদন্ত চলি আছে ত্ৰিকোণীয় কিছুমান কথা বতৰা আমি দেখিছো ত্ৰিকোণীয় মানে আমি যে কলো যে উচ্চ ন্যায়ালয়ত চলি আছে এইফালে ন্যায়িক আয়োগ এখন গঠন কৰি দিয়া হৈছে এসআইটি তদন্ত চলি আছে তাৰ পাছতো আমি ওয়াদিহ বিচাৰি পোৱা নাই যে কি হৈছিল দৰাচলতে 19 ছেপ্টেম্বৰত ত্ৰিদীপ মই আপোনাৰ কাষলৈ আহিছো মানে ৰাজদীপ দা মই আজি প্ৰায় এমাহমান পাছত আপোনালোকৰ কেমেৰাৰ আগত এনেকৈ কথা কৈছো যোৱা এমাহ অসমৰ বিভিন্ন ঠাইলৈ গৈছো জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠান কিছু ঠাইত পাতিছে তাত কথা কৈছো আচলতে এই বিষয়টোত
একেখিনি কথাই কৈ থাকিবলৈ আমনি লাগে আৰু একেখিনি কথা কৈ থকাটো বৰ বিৰম্বনা এটা হৈছে আমি প্ৰায় একেখিনি কথাই কৈ আছো তো 19 ছেপ্টেম্বৰৰ পৰা নতুন কথা একো সংযোগ হোৱা নাই সেইবাবে আচলতে মই কথা ক'বলৈ এই বিষয়টোত যদিও ফেচবুকত মাজে মাজে কেতিয়াবা লিখো কাৰণ আমাৰতো প্ৰত্যেকটো দিন ৰাতি প্ৰত্যেকটো প্ৰহৰটো জুবিন গাৰ্গ থাকে লগত কিন্তু এনেকে ক'বলৈ মই খোজা নাছিলো তথাপি মই আজি দুটামান কথা মই এইবাবে ক'ব খোজো কাৰণ মৌলিক প্ৰশ্নকেইটা একে আছে প্ৰথম বাক্যটোৱে হৈছে যে জুবিন গাৰ্গক অসমীয়া জাতিটোৱে 53 বছৰত হেৰুৱাটো আমাৰ জাতীয় ব্যৰ্থতা জুবিন গাৰ্গ এগৰাকী শিশুসুলভ ব্যক্তি আছিল জুবিন দাই সকলো কথা বতৰা তেওঁ নিজৰ ধৰণে চাইছিল তেওঁক যে আমি জীয়াই ৰাখিব নোৱাৰিলো তেওঁ যে 53 বছৰত আঁতৰি গৈছে সেইটো আমাৰ জাতীয় ব্যৰ্থতা আমি যেতিয়া অহা 10-15 বছৰ পাছত 50 বছৰ পাছত অসমীয়া জাতিৰ নতুনকৈ কোনোবা ইতিহাস লিখিব এই কথাটো মানুহে কিন্তু প্ৰশ্ন আমাৰ আটাইকে কৰিব 1 2 এতিয়া তেওঁ আঁতৰি যোৱাৰ পাছত আমিতো কেইটামান সাধাৰণ কথাই সুধি আছো সেই দিনটোৰ পৰা 19 তাৰিখৰ পৰা সুধি থকা কথাটো কি যে 19 তাৰিখে ৰাতি তেওঁ সেই ষ্ট্ৰীট ছিংগাৰ গৰাকীৰ লগত গান গোৱাৰ পাছত হোটেললৈ গ'ল ৰাতি খুলে নে নাই যদি ৰাতি খোৱা নাছিল তেতিয়াহলে তেওঁ খোৱাটো তেওঁৰ বাবে যেহেতু এটা জৰুৰী কথা সেইটো কৰা হৈছিল নে নাই হোৱা নাই মেডিচিন ললে নে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল তেওঁ কিয় ইয়তখনলৈ লৈ যোৱা হৈছিল কোনে লৈ গৈছিল ইয়তখনলৈ লৈ যোৱাৰ পাছত তেখেত পানীত ডুবি যোৱা আৰু পানীত এতিয়া ডুবিছিল নে পানীত উপঙি আছিল এই কথাবোৰতো আমি নাজানো আজিলৈকে তাৰ পাছত তেওঁ কেতিয়া আহি এম্বুলেন্স পাইছিল কেতিয়া আহি পাৰ পাইছিল সেইটো আমি নাজানো এই ঘটনাবোৰৰ সিকোয়েন্সটো কিমান ঘণ্টাৰ 2 ঘণ্টাৰ 3 ঘণ্টাৰ 30 মিনিটৰ 10 মিনিটৰ সেইটো আমি নাজানো এইকেইটাইতো মৌলিক প্ৰশ্ন আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ন্যায়িক কথাবোৰতো আমি আটাইয়ে জানো আমি সৰুৰে পৰা যেতিয়া ডাঙৰ হৈছো আমিতো সিনেমা টিভি পত্ৰ পেপাৰ আটাইতে দেখি থাকো ন্যায়ালয়ত কেনেকৈ কাম কাজবোৰ হয় আজি যিবোৰ ষ্টেটমেন্ট এছআইটিয়ে লৈছে এইবোৰ এদিন ন্যায়ালয়লৈ যাব তাৰ পাছত এটা বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু মানুহৰ মনত থকা সন্দেহটো কি মানুহে চকুৰ আগত যিকেইটা উদাহৰণ দেখিছে সাংবাদিক পৰাগ দাসৰ হত্যা হওক আজিলৈকেতো কোনো উত্তৰ তাৰ পৰা ওলোৱা নাই আকৌ জুনমণি ৰাভাৰ কথাটো এতিয়াইতো মানুহৰ মনলৈ আহে বা আমাৰ ন্যায়িক ব্যৱস্থাটোৰ সেইটো মই দোষাৰোপ কৰিব যোৱা নাই কিন্তু ন্যায়িক ব্যৱস্থাটো যে আমাৰ লেহেমীয়া সেই কথাটো মানুহে জানে তাৰ পাছত মানুহে যেতিয়া দেখিছে যে এই গোটেই কথাটো গৈ আমি এই ধৰণে লৈ গৈছো যে আমি তাৰিখ ধৰি দিছো এতিয়া 8 ডিচেম্বৰত এছআইটিয়ে প্ৰতিবেদন দিলে মই ধৰি ললো তাত কথাকেইটা ওলাল শাস্তি পোৱালৈকেতো আৰু বাদ আছে নহয় ন্যায়ালয়ে শাস্তি দিব এছআইটিয়েটো শাস্তি দিব নোৱাৰে এছআইটিয়ে দুখী অভিযুক্ত বুলি তেওঁলোকক দেখুৱাব তাৰ পাছত আমাৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেওঁ ৰাজপথলৈ আহি যাব মানে এই ধৰণৰ কথা যদি আমি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কৰি পেলাও আমি বিশ্বৰ সন্মুখত কেনেকে মুখ উলিয়াম মই এইটো উত্তৰ মোৰ ওচৰত নাই তাৰ পাছৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে জীয়াই থাকোতে মানুহজনক আমি অপমান কৰিছো আটাই কৰিছো জীয়াই থাকোতে মানুহজনক সমালোচনা কৰিছো জীয়াই থাকোতে মানুহজনক এনেকুৱা পৰ্যায়ত তুচ্ছ তাছিল্য আমি আটাই কৰি থৈছো সেইবোৰ কথা এতিয়া নিজে পঢ়ি চালে নিজৰ বেয়া লাগে মই সামৰি কৈছো দেই আমাৰ আটাইকে সামৰি মই কথাটো কৈছো আৰু মই এই কথাও ক'ব খোজা নাই এই কথাটো মই প্ৰথম দিনটোৰ পৰা কৈ আছো যে জুবিন গাৰ্গে সমালোচনা গ্ৰহণ কৰিব জনা নাছিল জানিছিল তাৰটো উদাহৰণ মই মুকে মাতি নিছিল তেওঁক মই সমালোচনা কৰাৰ পাছত তেওঁ সমালোচনাও গ্ৰহণ কৰিছিল তেওঁ এইবোৰ মানে তেওঁ সেইবোৰ ধৰি থাকিলে জুবিন গাৰ্গে কিমান অভিমানত থাকিলেহেঁতেন সেইটো কল্পনাই কৰিব নোৱাৰি তেওঁক আমি ইমান বেয়াকে কৈ থৈছো এতিয়া মোৰ ভয়টো হৈছে মৃত্যুৰ পাছত যোৱা প্ৰায় এমাহ দুমাহত আমি এনেকুৱা এটা পৰিৱেশ অসমত সংৰচনা কৰিছো নেকি এছআইটিৰ নামত জুবিন গাৰ্গ গৰাকীক আমি আকৌ হত্যা কৰিম নেকি মৃত্যুৰ পাছত তেওঁৰ আকৌ আমি চৰিত্ৰ হনন কৰিম নেকি আমি এটা কথা পাহৰি গলে কিন্তু ভুল হ'ব জুবিন গাৰ্গ ভুল শুদ্ধ ভাল বেয়া আটাইবোৰ জীয়াই থাকোতে কিন্তু আমি মানি লৈছিলো তেওঁৰ প্ৰতিটো কথা আমি মানি লৈছিলো এতিয়া কিন্তু তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জীয়াই আছে গতিকে তেখেতৰ চৰিত্ৰ হনন কৰা মানেই আমি কিন্তু এই মানুহগৰাকী যিগৰাকী মানুহে চকুলো খাবৰি ইমান দিন কেৱল এটা কথাই কৈ আছে যে তেওঁ সত্যটো জানিব খোজে কি হৈছিল জানিব খোজে তেওঁক কিন্তু আমি অপমান কৰা হ'ব এই বিষয়বোৰ স্পৰ্শকাতৰ বিষয় এই বিষয়বোৰৰ ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হ'ব লাগে সামাজিক মাধ্যমত বহুতে লিখা মেলা কৰি আছে এই কথাবোৰ কি তথ্যত লিখিছে যিগৰাকী ব্যক্তিয়ে এইবোৰ কথা লিখা মেলা কৰে তেওঁলোক এছআইটিলৈ গৈছে নাই তেওঁৰ হাতত ইমান যদি তথ্য আছে এছআইটিলৈ যাওক কমিশনলৈ যাওক কথাবোৰ কৈ আহক কিন্তু এই কথাটো মানি লোৱাটো বৰ অসম্ভৱ কথা এটা জুবিন গাৰ্গৰ যে মৃত্যুৰ পাছত চৰিত্ৰ হনন কৰাৰ বাবে পৰিকল্পিতভাৱে এটা চক্ৰই চেষ্টা কৰি আছে এই কথাবোৰ বৰ মানি লোৱাটো দৰকাৰ গতিকে মই আপোনাক শেষত এটা কথাই ক'ব খোজো কা বিৰোধী গণ আন্দোলন হৈছিল কা বিৰোধী গণ আন্দোলনৰ পাছত চৰকাৰৰ হাতত কিছুমান টেকটিক্স আছিল যে অসমীয়া মানুহক কেনেকে আমি ভাগ কৰি পেলাব পাৰো ভাগ হৈ গৈছিল সফল হৈছিল আকৌ তাৰ আগৰ উদাহৰণবোৰ চাওক অসম আন্দোলন হৈছিল প্ৰত্যেকটো আন্দোলন প্ৰত্যেকটো ডাঙৰ ডাঙৰ ঘটনাৰ পাছত মানুহ ভাগ হৈ যায় এই সিস্টেমে ব্যৰ্থ কৰিছে কোন চৰকাৰ বাদ দিয়ক ৰাষ্ট্ৰযন্ত্ৰটোৱে ব্যৰ্থ কৰি পেলাইছে এতিয়া এই বিষয়টোৰ ক্ষেত্ৰত কিন্তু মই এটা কথা বুকুত হাত থৈ ক'ব খোজো আমাৰ বয়সৰ মানুহখিনিতো অকল মইহে মাজে মাজে টিভিত ওলাই থাকো বেছিভাগে টিভি নেচাই টিভি এইবিলাক আজিকালি তেওঁলোকে নিজৰ পৃথিৱীখনত থাকে
প্ৰত্যেকটো আড্ডাত প্ৰত্যেকটো দিনত প্ৰত্যেকটো সন্ধিয়াত মানুহে কিন্তু এই প্ৰশ্নটো তুলি আছে, এই প্ৰশ্নটো কৈ আছে, মানুহে এই কথাটো সুধি আছে। আমাৰ বয়সৰ মানুহবোৰে যিয়ে জুবিন গাৰ্গৰ মাজতেই ডাঙৰ হৈছে, জুবিন গাৰ্গক লৈ বুকুত খামুটি জীয়াই আছে, সদায় কিন্তু এই প্ৰশ্নটো কৰি আছে তেখেতৰ মৃত্যুৰ ৰহস্যটো উদ্ঘাটন হ'ব লাগিব। কাৰণ কোনেও অসমৰ এজন মানুহেওতো কোৱা নাছিল হত্যা বুলি, কোনে কৈছিল? মুখ্যমন্ত্ৰীয়ে কৈছিল। অসমৰ এজন মানুহেওতো প্ৰথমতে কোৱা নাছিল যে আমি ৰাস্তাত গৈ আন্দোলন কৰিম ন্যায় বিচাৰি, কোনে কৰিছিল? মুখ্যমন্ত্ৰীয়ে কৰিছিল। এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু দিব লাগিব। ২৬ৰ নিৰ্বাচনটো অসমত বিভিন্ন বিষয় লৈ হওক, ২৬ৰ নিৰ্বাচনটো অসমৰ প্ৰত্যেকটো বিষয় লৈ হওক, জুবিন গাৰ্গক লৈ শাসক হওক বিৰোধী হওক সমানে কিন্তু দেই বিৰোধীসকলেও মই কাকো মানে এইবিলাক কথা মই এতিয়া ৰাজহুৱাকে ক'বলৈ দিগদাৰ, আটাইবোৰ মানুহকতো চিনিয়ে পাওঁ, আটাইবোৰ মানুহে আগতে কি কি কৈ থৈছে এইটো মনতে আছে। বিৰোধীসকলেও যদি ভাবিছে যে জুবিন গাৰ্গৰ বিষয়টো লৈ আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন উফৰাই দিম, সেই কথাও কিন্তু হ'ব নোৱাৰে। জুবিন গাৰ্গৰ বিষয়টো থাকিব, কিন্তু জুবিন গাৰ্গৰ দৰে পবিত্ৰ পুণ্যাত্মাটোক আপোনালোকে ৰাজনীতিলৈ নানিব। এইটো কথা আপুনি মই জানো, আমি সকলোৱে জানো যে শাসকেও জানো কম কটু সমালোচনা বিৰোধীও কম কৰিছিলে, সকলোৱেতো সমান সমান বিৰোধীও কৰিছিলে। আজি যিসকল সৰব ৰাতিপুৱাৰ পৰা গধূলিলৈ এনে বিধায়কো আমি দেখো ফেচবুক অন কৰিব, মানে এনে দেখুৱাব যে তেওঁহে কেৱল মানে জুবিন অনুৰাগী, সেইটো নহয়। গতিকে মই শেষ কৰিছো, মই শেষত এইটো কথাই ক'ব বিচাৰিছো, ২৬ৰ নিৰ্বাচনটো বিভিন্ন বিষয় লৈ হ'ব। জুবিন গাৰ্গৰ বিষয়টো আপোনালোকে এই পৰ্যায়লৈ লৈ নাযাব যে জুবিন গাৰ্গৰ কথা, কাৰণ সমগ্ৰ বিশ্বই চাই আছে নহয়। এতিয়াতো মানুহে মাইকেল জেকচনৰ পাছত জুবিন গাৰ্গৰ নামটো পায়, বিচাৰে অসম আৰু অসমীয়া কোন। যেতিয়া দেখে অসম আৰু অসমীয়া ইমান মেৰুদণ্ডহীন জাতি, যিটো জাতিয়ে তেওঁলোকৰ আটাইতকৈ ডাঙৰ সম্পদটোক লৈ ৰাজনীতি কৰে, টুলুঙা কথা কয় আৰু মৃত্যুৰ পাছত টুলুঙা কথা কয়, এই কথাবোৰ দেখি কিন্তু মানুহে খুব লাজ পাব। আমাক কিন্তু আমি বাহিৰলৈ গ'লে খুব লাজ পাম কিন্তু। গতিকে মই শেষত এটা বাক্যই কৈছো, জুবিন গাৰ্গে মৃত্যুৰ পাছত এটা কথা প্ৰমাণ কৰি গৈছিল যে আমাৰ অসমৰ সৰু সৰু মানুহবোৰ, আপোনাৰ মোৰ দৰে মানুহবোৰ বা ইয়াত বহি থকা মানুহবোৰ, আমি সৰু মানুহ নহয়, আমাৰতো মানে আমি ইমান ডাঙৰ ডাঙৰ সপোন দেখা নাই, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়ি থকা নাই, আমি য'ত যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তাত আমি নিজৰ ল'ৰা ছোৱালীক নপঢ়াই বাহিৰলৈ পঠিয়াই দিয়া নাই, তেনেকুৱা পৰ্যায়তো আমি নাই। গতিকে সৰু মানুহবোৰক তেওঁ একগোট কৰি গ'ল। সৰু সজাই সোণাপুৰলৈ গৈ থকা মানুহবোৰ, হিন্দু মুছলমান জাত পাত এইবিলাক তেওঁ নাইকিয়া কৰি পেলাই থৈ গৈছে। কিন্তু জাতীয় বিষয়বোৰতো একমত হৈ আছে দেই। এই কথাটোত আচলতে জুবিন গাৰ্গক চাগে বহু মানুহে হিংসা কৰে যে আমাৰ বহু মানুহৰ জাতীয় বিষয়ত ইছ্যুবিলাকত আমাৰ ষ্টেণ্ড সলনি হয়। জুবিন গাৰ্গৰ কিন্তু আজিলৈ নাই হোৱা। তাখন আজিও তেওঁ শেষলৈকে বিৰোধ কৰি থৈ গৈছে। অবৈধ নাগৰিকক তেওঁ যাব লাগে বুলি শেষ দিনটোলৈকে কৈ গৈছে। বহু মানুহৰ সলনি হৈ কাৰণে চাগে তেওঁক বেয়া পায়, তেওঁৰ ঠাইলৈ বেছি মানুহ গ'লে তেওঁলোকে ঈৰ্ষা কৰে। মই শেষত এটা কথাই ক'ব খোজো, যদিহে কোনোবাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে একগোট হৈ থকা সৰু মানুহবোৰক ভেঙুচালি কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক কথাবোৰ কৈ থাকে, নিজৰ ধৰণে কথাবোৰ সজাই নিবলৈ গৈ থাকে, ইতিহাস আছে, আমাৰ প্ৰজন্ম কেইটা আছে, আমি কিন্তু প্ৰশ্নবোৰ সুধি যাম, যিয়ে যেনেকে পাৰে প্ৰশ্নবোৰ সুধি যাব। আৰু মৃত্যুৰ পাছত এই জুবিন গাৰ্গ নামৰ ডাঙৰ শক্তিটোক অপমান কৰাৰ ভুলটো কোনেও কৰি থকাটো অনুচিত, সেই কামটো কৰা বাদ দিব লাগে। ঠিক আছে, মই আৰু এক মিনিট দিয়া, কোনোবাই যদি দিয়া নাই নাপায়, এইটো কথা সঁচা। এই বিষয়টোত মই কম, কথাটো এনেকুৱা, এতিয়া জুবিন গাৰ্গৰ হত্যাটো এনেকুৱা এটা পৰ্যায়ত গৈছে, আমি যদি আয়োগতো যাওঁ বা কৰবাত যাওঁ আমাক ঠাট্টা কৰিব, ঠাট্টা কি মই কওঁ, মোৰ নামটো আহিছে তাতে, কোনে কি ঠাট্টা কৰে সেইটো লৈ মই পিছফালে ঘূৰি চোৱা মানুহ নহয়, কৰি থাকোঁ। কিন্তু সেইসকলৰ চৰিত্ৰটো খোল খাব লাগিবতো। মই আকৌ কৈছো যে এই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া 50% হৈছে আৰু আৰম্ভ হ'ব অসমতো হৈ আছে। কোন সময় ঠিক নাই, কোন সময় কোন বাছে ঠিক নাই, এইটোতো 50% সমাপ্ত হোৱা নাই বুলি ক'ব লাগিব। আৰু আপুনি যিটো কথা ক'লে ছিংগাপুৰত তদন্ত, মোৰ আজিও মই ডাঠি কৈ আছো আৰু সেইখিনি মই আয়োগতো জনাম যে মোৰ গোচৰৰ তদন্ত তাত চলি আছে আৰু অহা মাহৰ পৰা কৰোনাৰ কোৰ্টত যাব বুলি মোক জনাইছে। এই কথাটো মই শপতনামা যোগে আয়োগক জনাম। আপোনাক কৈছে কৰোনাৰ, সেইটো মই শপতনামা যোগে জনাবো যে মোক এইটো কৈছে, এইটো আয়োগ নাম, মই গোটেইখিনি জনাম। কাৰণ এটা কথাও তাত লোকধাক কৰিব নোৱাৰে আপুনি। এতিয়া আহক, এই জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আটাইতকৈ মানে অভিযুক্তৰ নাম সাঙুৰ খাইছে শ্যামকানু মহন্ত। শ্যামকানু মহন্তৰ ককায়েক হৈ গ'ল ননীগোপাল মহন্ত। ভাস্কৰজ্যোতি মহন্ত ইতিমধ্যে পদত্যাগ কৰিছে। এইটো খুব গুৰুত্বপূৰ্ণ কথা, অকণমান মোক সময় দিব। ননীগোপাল মহন্তৰ বিৰুদ্ধে মই বিভিন্ন ধৰণৰ অভিযোগ দিছোঁ। আজিলৈ তেওঁ মোৰ লগত গোচৰ কৰিম বুলি এতিয়ালৈ কৰা নাই, আজি 60 দিন হ'ব হৈছে, এতিয়ালৈ তেওঁ গোচৰ কৰা নাই মানহানি। তাৰমানে তেওঁ জড়িত আছে। মানহানি গোচৰটো বাদে দিয়ক, হঠাৎ যোৱা 11 নৱেম্বৰৰ কথা ক'লোঁ মই, 7টা বিজ্ঞাপন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদবীৰ বাবে, আগষ্টত নটিফিকেশ্যন হৈছে, জুনত ইণ্টাৰভিউ হৈছে আৰু ৰিটেন পৰীক্ষাৰ মানে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱাকৈ তেখেতসকলে, ননীগোপাল তেখেত বুলি ক'লেও ভুল হ'ব, 5গৰাকী
তাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 গৰাকীক নিযুক্তি দিছে মানে লিখিত ফলাফল ঘোষণা নোহোৱা কৈ দেই আজিলৈ আপুনি ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাব এই 5 গৰাকী যে দিলে ৱেবছাইটতো কোনো ধৰণৰ আপলোড নাই আচ্ছা এতিয়া 5 গৰাকী পালে কোনে সেইটোহে মেইন কথা তাত RSSৰ কৰ্মী আছে তাত আটাইতকৈ বিতৰ্কত আজি যিগৰাকী হিতেশ দেৱ শৰ্মা খুব ডাঙৰ ডাঙৰ সভ্য সমাজৰ ব্যক্তি বুলি কয় তেখেতৰ পুত্ৰ ইতিমধ্যে বিপ্লৱ শৰ্মা আয়োগৰ APSC কেলেংকাৰীৰ নাম সাঙুৰ খাইছিলেই তেওঁৰ নাম আছে তেওঁৰ পত্নীক আকৌ চাকৰি দিছে বিশ্ববিদ্যালয়ত মেৰিটত পাব পাৰে আমি জুবিন গাৰ্গৰ বিষয়টোৰ লগত এইটো বিষয় কেনেকৈ সম্পৰ্ক মই আনি দি আছো তাৰপিছত মেৰিটত পাই নাপায় আমি সেইটো বিষয়লৈ নাযাওঁ ফলাফলটো কিয় ঘোষণা নহল আজি 5 দিন হৈ গ'ল মই অভিযোগ দিছো গোটেই মই নটিফিকেশ্যন দি দিছো যে এই ৰিটেন পৰীক্ষাৰ কিয় ফলাফল ঘোষণা নহল বহুত ছাত্ৰই মোক যোগাযোগ কৰিছে যে আমি 2000 ফিজ দিছো 442 গৰাকীয়ে তাত ৰিটেন পৰীক্ষাৰ কাৰণে 2000 ফিজ প্ৰায় 10 লাখ টকা কালেকশ্যন হৈছে তেখেতসকলক ৰিটেন পৰীক্ষাৰ কাৰণেই নামাতিলে ৱেবছাইটত ৰিজাল্ট আপলোড নকৰাৰ কাৰণে 5 গৰাকী নিযুক্তি দিলে তাৰে ভিতৰত এগৰাকী হৈ গ'ল হিতেশ দেৱ শৰ্মাৰ বোৱাৰী আৰু এই কথাটো ক'ৰ পৰা সংযোগ হ'ল আপোনালোকে আপুনি যিটো সংযোগৰ কথা কৈছে মই কৈ দিওঁ আপুনি আৰু আমাৰ সিদ্ধাৰ্থ অভিজিৎ শৰ্মা ডাঙৰীয়া একেলগে দিব গৈছিলে হয়তো এদিনত গৈছিলে আপোনালোকে আগা পিছা নহয় ন্যায়ৰ কথা কৈছে আয়োগৰ কথা এদিনৰ আগা পিছাকৈ গৈছিলে যোৱাত কি হ'ল সংযোগটো মই কৈ দিওঁ 1 মিনিট তাতে কি হ'ল তেওঁ এটা ঠাট্টা কৰি আপোনালোকক কথা কৈছে মই তেওঁৰ ফেচবুকত কি হৈছে শুনক এগৰাকী কোনোবা মহিলাই তেওঁক সুধিছে যে আপুনি বেলেগক ঠাট্টা কৰাকে আপুনি কওক আপোনাৰ বোৱাৰীয়ে দুৰ্নীতি কৰি চাকৰি লৈছে এইটোৰ বিষয়ে কি ক'ব দুলু আহমেদে মুকলি অভিযোগ দিছে তেতিয়া তেওঁ কৈছে যে দুলু আহমেদৰ কথাত মই মানহানি গোচৰ নকৰো দুলু আহমেদ দল সলোৱা নেতা আৰে জুবিন গাৰ্গৰ হত্যাৰ লগত ননীগোপাল মহন্তৰ 2 নম্বৰী চাকৰিৰ লগত মোৰ দল খলোৱাৰ কথা কি আছে মইতো দলে খলাইছো তোমালোকে বিবেক বিক্ৰী কৰিছা ডাঙৰ ডাঙৰ কথা কৈ অসমৰ ৰাজ্যক ঠকবাজি কৰিছা আৰু এই চাকৰিটো এনেকুৱা পৰ্যায়ত হৈছে যে শ্যামকানু মহন্তক কোনে সুৰক্ষা দিছিল বাক্সা জেলত গুলিয়াগুলি কাৰ নেতৃত্বত হৈছিলে আপুনি সেইফালৰ পৰা সংযোগ গীতাৰ্থ দেৱ শৰ্মাৰ নিৰ্দেশত গুলিয়াগুলি হৈছিলে আৰু সেই গীতাৰ্থ দেৱ শৰ্মাৰ পত্নীক ননীগোপাল মহন্ত এৱাৰ্ড হিচাপে এই চাকৰিটো অবৈধভাৱে দিছে এইবিলাকৰো বিচাৰ হ'ব লাগিব আৰু আটাইতকৈ বেয়া লাগিছে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ধৰ্ণা হৈছে ইউনিয়ন আজি কৈছে যে জবাব দিয়ক আজি 5 দিন হৈ গ'ল জবাব দিব পৰা নাই তুমি যদি ৰিটেনৰ ফলাফল ঘোষণা কৰিছা জবাব দিয়া ক'ত দিছা আজিলৈ পৰা নাই আৰু আটাইতকৈ বেয়া লাগিছে কি ছাত্ৰ ছাত্ৰী বুলি ক'লে আমাৰ ছাত্ৰ সন্থাৰ এটা বিশেষ ভূমিকা থাকিব লাগে কেৱল যোৱাকালি এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ কোনোবা এগৰাকী উপসভাপতি তেওঁ কালি ফেচবুক যোগে এটা মানে গৰিহণা দিছে গৰিহণাত আমি শান্ত নাথাকো নহয় মই আকৌ এটা ভুল বাৰ্তা যাব পাৰে মোৰ কথাটো হ'ল মোৰ বিষয়টো হ'ল যে জুবিন গাৰ্গৰ প্ৰসংগটো আপোনালোকে ভিন ভিন প্ৰসংগ টানি এইবিলাক জড়িত হৈ আছে তো কথাবিলাক মতে এইবোৰত এটা কেনেকা জড়িত নহব হিতেশ দেৱ শৰ্মাৰ পত্নীয়ে কেনেকৈ 2 নম্বৰী কৈ ইউনিভাৰ্চিটিত চাকৰি পালে আমাৰ গীতাৰ্থ হিতেশ দেৱৰ বোৱাৰী হয়তো তেওঁতো ডাঙৰ ডাঙৰ কথা কয় ফেচবুকত তুচ্ছতাচ্ছিল্য কৰি কথা কয় মোক দল খলোৱা বুলি কয় মই দল খলাইছো দল মুখ্যমন্ত্ৰী খলাইছে বেলেগও খলাইছে দল খোলাটো অপৰাধ নহয় কিন্তু তোমালোকৰ নিচিনা সমাজৰ মানে সভ্য বুলি নিজকে জাহিৰ কৰি ফুলা এইবিলাক যে আমাৰ অভিজিৎ শৰ্মা ডাঙৰীয়া যিটো ক'লে যে তেখেতসকলৰ একো নহয় এটা টাইমতে তেখেতৰ ল'ৰা ছোৱালী নাতিপুতে হাঁহিব যে আমাৰ ঠিক আছে মই সেইটো অকণমান হয় যে কি নহওক মই সেই বিষয়বোৰ হ'ল চাওক এতিয়া কথাটো হ'ল খোৱা নাই এতিয়া কথা হ'ল নুপুৰ বৰা কেছটো এই একেগৰাকী ইয়াৰ আয়ো ৰৌজী ৰাণী কলিতাৰ নেতৃত্বতে নুপুৰ বৰাক কালি পৰহি এৰেষ্ট কৰিছিলে চবেই জানে চাৰ্কুল অফিচাৰ কত পইচা পাইছিলে কোৰ্টত কিয় বেল পালে যে এগৰাকী মহিলাক সুপ্ৰিম কোৰ্টে কৈ দিছে যে কোনো কাৰণতে ৰাতি এৰেষ্ট কৰিব নোৱাৰিব উইদাউট মানে জুডিচিয়েল মেজিষ্ট্ৰেটৰ অৰ্ডাৰ অবিহনে সেই কথাটো কি ৰৌজী ৰাণী কলিতাই নাজানে নেকি চবেই জানে এই 2 ষ্টাৰ SI পৰা আদি কৰি চবেই জানে কিন্তু তাৰ পিছতো অৰ্ডাৰ নোলোৱাকে এৰেষ্ট কৰিলে ৰাতি 8টা বজাত বেল পাই গ'ল সেইবোৰ চব কৰো বুলি কোৱাৰ কথা আৰু এই আইও যে এতিয়া যোৱা নাই সেইটো এটা মানে পিছত আইনত এটা হুৰুঙা ৰাখি গৈছে গতিকে কিন্তু আজি মই ইয়াৰ পৰা এটা কথা হকিয়াই দিছো অহা 17 তাৰিখে যিটো আমাৰ হিয়াৰিং হ'ব আৰু তাৰ আগত যদি চাৰ্জশ্বিট দাখিল কৰে নিশ্চয় সেই চাৰ্জশ্বিট হাইকোৰ্টত পৰ্যালোচনা হ'ব কিন্তু মই নাভাবোঁ যে এতিয়া হাইকোৰ্টে ৰিপৰ্ট ছাবমিট কৰিবলৈ কোৱাৰ পিছত মানে SIT ইমান সাহস কৰি আগতীয়াকৈ দি দিব কাৰণ হাইকোৰ্টে কি কয় ৰিপৰ্টটো দি তেওঁলোকে অপেক্ষা কৰিব যেহেতু তাৰ পিছত আৰু এটা দিন বাকী থাকিব 90 দিনলৈ 18 তাৰিখটো আছে গতিকে তেওঁলোকে ৱেইট কৰিব আৰু চাৰ্জশ্বিট যদি কিবা কাৰণত ভুল হয় বা চাৰ্জশ্বিটত যদি আমি হুৰুঙা দেখো কিন্তু ৰিভিউ পিটিশ্যন আকৌ আমি দিম ৰিইনভেষ্টিগেশ্যন কৰিব লাগিব চাৰ্জশ্বিট ৰিভিউ কৰিব লাগিব এইটো কথা আৰু মই দুটা কথা কৈ লওঁ
এটা বিৰতি ল'ব লাগিব হয় বিৰতিটো লৈ লওক নহয় কৈ লওক দুলু আহমেদে যে ইয়াৰ পৰা গৈ ছিংগাপুৰত কেছটো দিবগৈ লগীয়া হ'ল তাততো 500 মানুহ আছিলে অসমীয়া মানুহ আৰু প্ৰথম আপুনি মই ছচিয়েল মিডিয়াত লিখিছিলো যে এইখন অসমৰ নামত তহঁতি হেৰি কৰি থাকিব নালাগে কলংক হৈছে অসমৰ নামত সেইটো আপুনি মই প্ৰথম লিখিছো এতিয়া কথা হ'ল কি দুলু আহমেদে এই কামটো কৰিবলৈ যোৱাৰ আগত তাত এজন আমাৰ হাই কমিছনাৰ আছিলে সেই হাই কমিছনাৰজনক দি আমাৰ বিদেশ ৰাজ্যমন্ত্ৰীজন আমাৰ অসমীয়া তেওঁক কৈ নিশ্চয় তাত এটা কেছ দিয়াব পাৰিলেহেঁতেন সেই কথাটো মোৰ কিন্তু মনত খুদনি আহিছে তাতোকৈ ডাঙৰ কথা তাত সন্দীপন গাৰ্গেই নিদিলে সন্দীপ গাৰ্গে নিদিয়াটো বাদ দিয়ক সেইটো ইনভলভমেণ্ট থাকিব পাৰে তেওঁ এজন পুলিচ নহয় তেওঁতো এতিয়া এৰেষ্ট হৈছে তেওঁতো ইনভলভমেণ্ট থাকিব পাৰে তেতিয়াৰ কথা নিদিব পাৰে তেতিয়া ঘটনাৰ লগে লগে চৰকাৰে সেই কথাটো ঘটনাৰ লগে লগে সন্দীপনে কিয় নিদিলে বিদেশ মন্ত্ৰালয়ে সেইটো আঁতৰি আহিব নোৱাৰে এই কথাটো আজিলৈ নগ'লে কোনো আজিলৈ নগ'ল আৰু বিদেশ মন্ত্ৰালয়ৰ তাৰ হাই কমিছনাৰৰ অতি দুৰ্বল ভূমিকা মই একদম অন ডকুমেণ্টছ এইবিলাকতো আহি আছে অতি দুৰ্বল ভূমিকা আৰু মই নেভাবো অসমীয়া মানুহ আজিলৈকে যি 24 জন কেন্দ্ৰত মন্ত্ৰী হৈছে তাৰে সৰহসংখ্যক অসমীয়াই কিন্তু বিদেশ মন্ত্ৰালয় পাইছে বিদেশ মন্ত্ৰালয়টো অত্যন্ত প্ৰেষ্টিজিয়াছ পোষ্ট তাৰ ৰাজ্যমন্ত্ৰীজনো অন্য ডিপাৰ্টমেণ্টৰ এজন কেবিনেট মন্ত্ৰীতকৈ বেছি প্ৰেষ্টিজিয়াছ আৰু এটা সুযোগ পাইছিলে এইখন অসমৰে কিন্তু বিপিন পাল দাস যেতিয়া বিদেশ উপমন্ত্ৰী আছিলে ভাৰতবৰ্ষৰ কাৰণে কিমান ডাঙৰ কাম কৰি থৈছিলে ইডি আমিনক গৈ লগ কৰি ভাৰতবাসীক যিটো হকা দিছিলে সেইজন অসমীয়াৰ দৃষ্টান্ত ৰাখিবলৈ মই অন্তত পবিত্ৰ মাঘেৰিতাক ইয়াৰ পৰাই কৈছো যে পবিত্ৰ মাঘেৰিতাই নহলে গোটেই জীৱন এইটো এটা ঘৃণনীয় আমি ৰাজনৈতিকভাৱে আক্ৰমণ কৰি থাকিম কাৰণ তেওঁৰ আগত আৰু 3জন মানুহে বিদেশ মন্ত্ৰালয় চলাইছিলে আৰু 3জন সংসদীয় সেক্ৰেটাৰী হৈছিলে এই ডিপাৰ্টমেণ্টত আমাৰ 7জন মানুহে আজিলৈকে স্বাধীনতাৰ পিছত বিদেশ মন্ত্ৰালয়ত কাম কৰিবলৈ সুবিধা পাইছে তাৰ পিছত পবিত্ৰ মাঘেৰিতা এজন কিন্তু তেওঁ যদি এই অসমীয়াৰ ক্ষেত্ৰত এই কামটো যদি নকৰে ভৱিষ্যতে নকৰিলে এতিয়ালৈকে কৰা দেখা নাই মই এক্টিভিটিজ কিন্তু এই আগৰ তেওঁৰ পূৰ্বসূৰীসকলে যিটো বিপিন পাল দাসতে সাহস দেখাইছিলে সমগ্ৰ পৃথিৱীক দেখাই দিছিলে ইডি আমিনক লগ কৰি সেইবোৰ বহুত কাহিনী আছে আজি দীঘলীয়া মই নকওঁ কিন্তু তেওঁ এইটো সদায় এটা কলংকিত ইতিহাস লৈ থাকিব লাগিব ঠিক আছে মই এটা বিৰতি আকৌ ল'ম বিৰতিৰ পাছত ত্ৰিদীপৰ ওচৰলৈ আহিম আমি সামৰণিৰ ফালে লাহে লাহে গৈ আছো এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি পাতি আছো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য কিয় আজিও ভেদ হোৱা নাই সেই প্ৰসংগত চৰ্চাবোৰ কিয় বন্ধ হ'ল বুলি নকওঁ কিন্তু বহু পৰিমাণে এই চৰ্চা লাহে লাহে আপুনি মই ক'ব নোৱাৰাকৈ কমি আহিছে আৰু এই কথাখিনিও ঠিক যে আমিও আমাক নিজকে সাঙুৰি কৈছো হয়তো আমি কমকৈ কথা পাতিবলৈ ধৰিছো এই বিষয়টোত কাইলৈ দিনটোত আমি সকলো ব্যস্ত জীৱিত কালত জুবিন গাৰ্গক সমালোচনা কৰা মানুহ বুলিয়ে কওক তেওঁক কটাক্ষ কৰা মানুহ বুলিয়ে কওক তেওঁ ভাল পোৱা সকলো সমন্বিতে কাইলৈৰ দিনটোত জুবিন গাৰ্গক গোটেই অসম জুৰি সশ্ৰদ্ধ স্মৰণ কৰা হ'ব জীয়াই থাকোঁতে আমি মৰম দিব নোৱাৰিলোঁ বহুতে যাৰ বাবে আমি এতিয়াও নিজকে সমালোচনা কৰা উচিত আৰু আজিৰ তাৰিখত আমি গীত মাত কথা কবিতাৰে জুবিন গাৰ্গক সুঁৱৰিবলৈ সকলো আগবাঢ়িছোঁ এইখিনি কিন্তু মই কটাক্ষ কৰি কোৱা নাই বহুতে আমাক কোৱাৰ দৰে আমি কটাক্ষ কৰি কোৱা নাই আমি বাস্তৱটো কৈছোঁ বাস্তৱটো ত্ৰিদীপ মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকেও কাৰ্যসূচী লৈছে কিন্তু কথাটো হৈছে যে কোন খতেৰে কি দৰে কাইলৈ আমি এই বিষয়টোৰ কোনো ৱাদিহ নোপোৱাকৈ এই বিষয়টোৰ নিহিত থকা প্ৰশ্নবোৰৰ উত্তৰ নোপোৱাকৈ আমি জুবিন গাৰ্গক স্মৰণ কৰিম এইটো এটা বৰ ডাঙৰ প্ৰশ্ন এটা প্ৰত্যাহ্বানো কিন্তু একে সময়তে তেওঁ নথকাকে তেওঁৰ জন্মদিন পতাটোৱে চোন ডাঙৰ প্ৰত্যাহ্বান আজি কাইলৈৰ পৰা আমাৰ অভ্যাস হ'বহে জুবিন গাৰ্গৰ জন্মদিন জুবিন গাৰ্গ নোহোৱাকে কেনেকে পাতিব লাগে সেইটোতো আমি আজিলৈকে শিকাই নাই আৰু তেওঁ মানে আমাৰ আটাইতকৈ বেয়া লোৱা কথাটো হ'ল যে আমাৰ এই 2-3টা প্ৰজন্ম ধৰক 1990 2000ৰ প্ৰজন্মকেইটা আমি মানুহজনক বুজি পাওঁ বুলি ভবা সময়ত তেওঁ নাইকিয়া হৈ গৈছে যে এতিয়া মানে এটা মোৰ মানে সদায় মই ভাবো যে আমাৰ দেউতাহঁতে ভূপেন হাজৰিকাৰ গান শুনিছিল কিন্তু সৌভাগ্য আছিল যে সুধা কণ্ঠৰ শেষৰ সময়লৈকে দেখিলে
আমি নেদেখিলো আৰু এতিয়া আমাৰ এনেকুৱা সময়ো নাই যে আমি এগৰাকী বেলেগ মানুহৰ গান শুনি তেওঁৰ কথা গানৰ মাজত আমি ডাঙৰ হ'ব পাৰিম সেই সৌভাগ্যটো আমাৰ এতিয়া নাই গতিকে আমিতো সেই দুখটোত থাকিবই দুখটো সকলোৰে অন্তৰত আছে কিন্তু মই আপোনাক এটা কথা কওঁ সকলোৱে কি অনুষ্ঠান কোনে কি পাতিছে মই নাজানো কিন্তু অসমৰ ছাত্ৰ সমাজ বা বিশ্ববিদ্যালয়বিলাকে যিখিনি অনুষ্ঠান পাতিছে সকলোৱে গীত মাত কবিতা চিনেমাৰে তেওঁ সোঁৱৰণটো কৰিবই কিন্তু সকলোৱে কিন্তু ন্যায়ৰ বিষয়টো কৈ আছে সেইটো মানে আপুনি এই কথাটো আমি ভুল ভাবিলে কিন্তু ভুল হ'ব যে কোনোবাই সাংস্কৃতিক অনুষ্ঠান কৰিছে ন্যায়ৰ বিষয়টো আছে কিন্তু তাত আৰু মই বাদ দিলো আমি বিশ্ববিদ্যালয়সমূহতো আপোনালোকৰ কেমেৰা গৈ থাকে এইবোৰ আপোনালোকে ঢুকি পাই থাকে যিবোৰ আমাৰ ঘৰবোৰৰ আলোচনা প্ৰত্যেকখন ঘৰত দিনততো এবাৰ হলেও আপোনালোকৰ টেলিভিছনত জুবিন গাৰ্গৰ ফটো এখন দেখে এবাৰতো দেখে কোনোবাই এছআইটিত যাওঁতে দিয়া বাইটটোৰ কাৰণেই দেখে ঘৰত কিন্তু সকলো মানুহে পাতি আছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত কিন্তু আমি একগোট হৈ আছো এই ন্যায় কিন্তু দিব লাগিব সেইবোৰ সাধাৰণ মানুহ তেওঁলোকে ন্যায়ালয়ৰ পাক চক্ৰবোৰ বুজি নাপায় এছআইটি কি বস্তু বুজি নাপায় এটা কথাই জানে যে এই মানুহজন যে নাইকিয়া হৈ গ'ল যদিও ৰহস্যজনকভাৱে নাইকিয়া হৈ গৈছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কৈছে হত্যা হৈছে হত্যাৰ কোনে কৰিলে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে আৰু প্ৰতিষ্ঠা কি ধৰণে কৰিব প্ৰতিপন্ন কি ধৰণে কৰিব সেই কথাবোৰত গুৰুত্ব দিব লাগে সেইটো 1 নম্বৰ কথা 2 নম্বৰ কথা মই দীঘলীয়া কৰিব খোজা নাই মই মাত্ৰ এটা কথাই ক'ব খুজিছো যিটো কথা পলাশৰঞ্জন বৰুৱা ডাঙৰীয়াই কৈছে আৰু যিটো কথা আমি অকমান গুৰুত্ব দিয়াটো ভাল জুবিন গাৰ্গ যেতিয়া বলিউডত আছিল বলিউডত তেওঁ এনেকুৱা এটা পৰ্যায় পাই গৈছিল যে তেওঁ যদি বলিউডত থাকি গ'লহেঁতেন আজি আমি বলিউডৰ নামী দামী ষ্টাৰ নামী দামী গায়কবোৰৰ যি ধৰণৰ সম্পত্তিৰ তালিকা দেখো তেওঁৰ হৈ গ'লহেঁতেন তেওঁ অসমলৈ ঘূৰি গুচি আহিছিল এই কথাটো বৰ গুৰুত্বপূৰ্ণ কথা এটা কিয় অসমলৈ ঘূৰি আহিছিল অসম আৰু অসমীয়াৰ প্ৰতি থকা প্ৰেমৰ বাবে ঘূৰি আহিছিল তাৰ পাছত আহি অসমত আকৌ সংগ্ৰাম কৰিছে আকৌ একে ধৰণৰ তেওঁতো অসমৰ ষ্টাৰ আছিলেই তথাপি বলিউডখন এৰি অসমলৈ ঘূৰি আহিল কেন্দ্ৰীয় চৰকাৰৰ 19 ছেপ্টেম্বৰৰ পাছৰ পৰা টুইট গেটাৰ বাহিৰে আমাৰ শাসকীয় দলটোৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাটো কি প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া গৃহ ৰাজ্য মন্ত্ৰীগৰাকীটো অসমীয়া মানুহ এজন অসমীয়া মানুহতকৈও ডাঙৰ কথা জুবিন গাৰ্গৰ লগত থকা মানুহ এজন এই মানুহবোৰৰ ভূমিকা কি এই প্ৰশ্নবোৰো কিন্তু মানুহে কৰাটো বৰ দৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 8 ডিচেম্বৰ 10 ডিচেম্বৰত এছআইটিয়ে প্ৰতিবেদন দিব ঠিক আছে কিন্তু এই মানুহবোৰে কিবা মাতিছে নাই নে তেওঁলোকে এই কথাটো ভাবি আছে যে জুবিন গাৰ্গ অসমীয়াত গান গোৱা সাধাৰণ ছিংগাৰ এজন আছিল এই কথাটো ভাবি আছে নেকি এই প্ৰশ্নটো মোৰ মাজে মাজে সুধিবলৈ মন যায় তেওঁলোকে যে বেপৰুৱা ভাৱ বেপৰুৱা চিন্তা চৰ্চা দেখুৱাইছে মই ক'ব খোজা নাই যে জুবিন গাৰ্গক কেন্দ্ৰীয় চৰকাৰে শ্ৰদ্ধা জনোৱাত কিবা ভুল হৈছে জনাই থাকক শ্ৰদ্ধা জনাই আছে বিভিন্ন কাম কাজ কৰি আছে কিন্তু জুবিন গাৰ্গক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে কি পদক্ষেপ লোৱা হ'ব সেই কথাবোৰ আলোচনা হৈছে নাই ন্যায়ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীগৰাকীয়ে এটা কথা ক'ব লাগে নাই যিহেতু বিষয়টো দুখন দেশৰ বিষয় এই বিষয়টোত বিদেশ মন্ত্ৰীগৰাকীয়ে এটা বাইট দিয়াটো উচিত আছিল নে নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেৱল টুইট কৰি থাকিব কেৱল তেওঁ টুইট কৰি দায়িত্ব সামৰিব নে অসমলৈ আহি জুবিন গাৰ্গক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কি কাম কৰা হ'ব এই কথাবোৰ কৈ যাব কোৱাটো নাই এই কথাবোৰ কিন্তু সাধাৰণ মানুহৰ মনত থকা প্ৰশ্ন দেই মই এই ক্ষেত্ৰত মোক এতিয়া কোনোবাই বেয়া পালেও কম কংগ্ৰেছ দলৰ যিগৰাকী সভাপতি ৰাহুল গান্ধী তেখেত আহিছে কিন্তু অহাত সামৰিলে নহ'ব ৰাহুল গান্ধী আহোঁতেও কিন্তু এই ষ্টুডিঅ'টোত মই কৈ গৈছিলো তেওঁলোকে যদি ৰাজনীতি কৰিম বুলি আহিছে তেতিয়াহ'লে অসমৰ মানুহে কিন্তু গ্ৰহণ নকৰে গতিকে মই কথাটোৱে ক'ব খুজিছো কংগ্ৰেছৰ সভাপতিয়ে জয় জুবিন দা আৰম্ভ কৰিলে গতিকে এই কথাবোৰ কিন্তু মানুহে চকু দি আছে ৰাজনৈতিক শ্লোগানত সেই কথাটো ক'ব পাৰে জয় জুবিন দা আপুনিও ক'ব পাৰে ময়ো ক'ব পাৰো ৰাজনৈতিক শ্লোগান 21 তাৰিখলৈকে হিচাপ ওলাব কেইজনে গৈ দিয়েগে মোক 1 মিনিট খালি সময় দিয়ক মোৰ বেছি সময় মই আৰু এটা বাক্য কৈ লওঁ যে মোৰ কথাটো এইটোৱে আছিল যে কেন্দ্ৰীয় চৰকাৰখনে জুবিন গাৰ্গৰ বিষয়টোক চিৰিয়াছলি ল'ব লাগে তেওঁক যদি মামুলি অসমীয়া গান গোৱা ছিংগাৰ বুলি কোনোবাই ভাবি আছে কেন্দ্ৰত বহি থকা অসমত বহি থকা অনা অসমীয়া মানুহে এই কথাবোৰ আঁতৰাই ল'ব লাগে কিন্তু এই কথাবোৰ সহ্য কৰাটো উচিত হয় মই বাকীসকলক এখন দিলো আমি 30 ছেকেণ্ড এতিয়া এটা নতুনকৈ ৰাজনীতি হৈছে মই কাৰো নাম নকওঁ যে প্ৰতিমূৰ্তি স্থাপনৰ য'ত মানে সাংসদ বিধায়ক প্ৰাক্তন সাংসদ তেনেকুৱা এটা হৈছে কৰক ভাল কথা কিন্তু সেইসকলে আয়োগত অভিযোগ দিছে না সেই প্ৰশ্নটো আহিব লাগিব আৰু দ্বিতীয়তে মই কিছুমান কাম কৰিছো ক'ব ইচ্ছা নাছিলে মই চিফ ছেক্ৰেটাৰীলৈ এখন পত্ৰ দিছো এইবিলাক মই ৰাজহুৱা নকৰো বাৰু যে জুবিন দিৱস হিচাপে ঘোষণা কৰিব লাগে ইমান এজন জনপ্ৰিয় ছিংগাৰ এইটো মৃত্যুৰ কালি যে বাৰ্থডে আছে চৰকাৰখনে ঘোষণা কৰিব লাগে যে জুবিন দিৱস হিচাপে আমি প্ৰতি বছৰে পালন কৰিম ঠিক আছে মানে তেখেতসকলৰ ধন্যবাদ জ্ঞাপন কৰিছো এটা একেবাৰে ব্যক্তিগত অভিজ্ঞতা কওঁ জুবিন গাৰ্গে যেতিয়া তেখেতক লৈ এটা জুবিন মহোৎসৱ বুলি এটা অনুষ্ঠান হ'ল মানুহজন বৰ বেয়াকৈ সমালোচিত হ'ল জুবিন ফেন ক্লাবকো সমালোচনা কৰা হ'ল তাৰ পাছৰ বছৰ তেওঁ যেতিয়া মিছন চাইনাৰ ঠিক ৰিলিজৰ আগে আগে তেওঁ কলাগুৰু মহোৎসৱ তেওঁ আয়োজন কৰিলে নগাঁৱত মই সৌভাগ্যক্ৰমে গৈছিলোঁ তালৈ আৰু জুবিন গাৰ্গক সেই প্ৰশ্নটোৱে কৰিছিলোঁ যে যোৱাবাৰ আপুনি সমালোচিত হৈছিল যে আপোনাৰ জন্মদিনটো জুবিন মহোৎসৱ
নাম দি সেইটো আয়োজন কৰা হ'ল তেতিয়া তেওঁ বৰ লাজ ভাৱেৰে কৈছিল যে মই সকলোকে হাক দিছিলোঁ মানা কৰিছিলোঁ যে মানুহ জীয়াই থাকোঁতে এনেধৰণে অনুষ্ঠান নাপাতে কিন্তু তেওঁ কৈছিল যে মৰাৰ পিছত কি কৰ কৰি থাকিবি কিন্তু জীয়াই থাকোঁতে নাপাতে কিন্তু জুবিন গাৰ্গে কোৱা প্ৰতিটো কথা এতিয়া ক'ৰবাত এটা অনুভৱ হয় মনত অনুৰণন হয় এই কথাখিনি যে তেখেতে এই কথাখিনিও বুজি পাইছিল নি যে এটা মহোৎসৱ হ'ব তেখেতৰ জন্মদিনতেই হওক যি বুলিয়েই নহওক আয়োজন হ'ব ব্যাপক আয়োজন হৈছে কিন্তু মানুহজন নাই আটাইতকৈ ডাঙৰ প্ৰশ্নটো সেইটোৱেই জুবিন গাৰ্গ নাই আৰু আমি কাহানিও কল্পনাও কৰা নাছিলোঁ তেখেতে সেয়া ধেমালিতে কৈছে বুলি আমিও ধেমেলীয়া কৰোঁতে কথা পাতি আছিলোঁ তেতিয়া তেখেতে কৈছিল যে মৰাৰ পাছতহে মহোৎসৱ উদযাপন কৰিব লাগে মৰাৰ আগত জীয়াই থাকোঁতে নাপাতে কিন্তু জুবিন গাৰ্গক জীয়াই থাকোঁতে আমি হয় বহু ক্ষেত্ৰত সমালোচনা কৰিলোঁ কিবা কৰিলোঁ বহুতে বহুত কাষৰ পৰা জুবিন গাৰ্গক জানে বুজে কিন্তু এতিয়া অসমৰ মানুহে তেখেতৰ চৰিত্ৰ হনন বা তেখেতৰ আন দুৰ্বলতাসমূহক উদঙাই দিয়াটো নিবিচাৰে মানিও নলয় মূল প্ৰশ্ন এটাই কিদৰে মৃত্যু হৈছিল যদি হত্যা কৰিছিল কোনে হত্যা কৰিছিল এইসকল কিদৰে জগৰীয়া ছিষ্টেম কিদৰে জগৰীয়া এই প্ৰশ্নবোৰৰ উত্তৰ মানুহে নিশ্চয় বিচাৰিব ৰাজনীতি হোৱাটো মানুহে নিবিচাৰে জুবিন গাৰ্গক লৈ আৰু আমি আশা কৰোঁ যে এই ক্ষেত্ৰত যি ধৰণে আইনক আপুনি মই সহায় কৰিব পাৰোঁ আইনক আপুনি মই এগৰাকী দায়বদ্ধ নাগৰিক হিচাপে সহায় কৰিব পাৰোঁ কাকো সমালোচনা নকৰিব কাৰো মনত দুখ নিদিব যিয়ে যেনেকৈ গৈছে যাবলৈ দিয়ক ক'বলৈ দিয়ক কৰিবলৈ দিয়ক তেতিয়াহে বোধ হয় আমি ভবা ধৰণে এটা ন্যায় আমি প্ৰাপ্তি আমি দেখিম সেইখিনিকে আশা ৰাখিছোঁ সকলোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে এই ন্যায়ৰ যুঁজখনত গণতান্ত্ৰিক